ইয়াত এটা কথা ক'ব লাগিব, কিন্তু ইয়াৰ যিটো ভিতৰ চৰা অতিকৈ মনোমোহা আৰু বহুত পৰিষ্কাৰকৈ ৰাখিছে। পৰিৱেশটো কিন্তু খুব ভাল লগা এটা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই পুতুল মিছং ব্লগ চেনেল। গাইজ, মই এতিয়া আহিছোঁ স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰলৈ, যিটো যোৰহাট আৰু দেৰগাঁৱৰ মাজত মানে মহবন্ধাত অৱস্থিত। টিকেট কাউণ্টাৰ, টিকেটটো লৈ লোৱা। এয়া আমি টিকট ল'লোঁ। টিকটৰ মূল্য হৈছে এজন মানুহৰ 20 টকা আৰু দুচকীয়া বাহনৰ কাৰণে 10 টকা, চাৰিচকীয়া বাহনৰ কাৰণে 30 টকা লোৱা হয়। এতিয়া মই জেগাবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। এয়া আমি ভিতৰলৈ আহিলোঁ। ইয়াত এটা কথা ক'ব লাগিব, কিন্তু ইয়াৰ যিটো ভিতৰ চৰা অতিকৈ মনোমোহা আৰু বহুত পৰিষ্কাৰকৈ ৰাখিছে। পৰিৱেশটো কিন্তু খুব ভাল লগা এটা পৰিৱেশ। আপোনালোকেও যদি আহে বহুত ভাল পাব। ইয়াৰ প্ৰত্যেক বস্তু ৰখাৰ যি শৃংখলাবদ্ধতা, আপোনালোকেও চালে অভিভূত হ'ব। সঁচাকৈ বহুত আটক ধুনীয়া। এয়েহে আপোনালোকে আহক আৰু অতীতক ৰোমন্থন কৰক। ইয়াত বাঁহৰ দলঙো বনাই থোৱা আছে, চাওক, ফিচাৰীৰ ওপৰত। বেছিকৈ ভাল লাগিলেহেঁতেন ইয়াত যদি তলত পানী থকা হ'লে। পানী নাই, এতিয়া খৰালি ছিজন যে। এয়া স্বৰ্গদেউ চাউলুং চুকাফাৰ মূৰ্তি ধুনীয়াকৈ বনাই থোৱা আছে। উঠি গৈ আছোঁ আমি ওপৰলৈ। কেমেৰাত আপোনালোকে চাগে সৰুকৈ দেখিছে, কিন্তু বহুত ডাঙৰ। ইয়াৰে মূৰ্তিৰ নিচেই তলত ইফালে এণ্ট্ৰেঞ্চ আছে, ইফালে এয়া এনেকৈ যাব পাৰি। আমি ভিতৰলৈ গৈ আহিলোঁ। আহোম যুগত ক'ত কি হৈছিলে এইটো ফটো আকাৰত আবৃষ্ট হৈ আছে আৰু আমি চাই আহিলোঁ। কিন্তু ভিতৰত কেমেৰা এলাও নাই, ফটো এলাও নাই, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এই মূৰ্তিটোৰ লেফ্ট ছাইডে আছে এয়া সংগ্ৰহালয়। এয়া হৈছে সংগ্ৰহালয়। ইয়াৰ ভিতৰত স্বৰ্গদেউ চাউলুং চুকাফাৰ দিনত ক'ত কি কেনেকৈ হৈছিল সকলোবোৰ ফটো আকাৰত আবৃষ্ট কৰি থোৱা আছে। আৰু সকলো জাতি জনগোষ্ঠীৰ যি পৰম্পৰাগতসমূহ ইয়াৰ ভিতৰত দেখুওৱা হৈছে। ভিতৰত ফটো লোৱা বা কেমেৰা কৰা এইবিলাক এলাও নাই, এইকাৰণে আপোনালোকক ভিতৰত কি কি আছে দেখাব নোৱাৰিলোঁ। ৰ'দটো পূৰা দি আছে, মানে চকু মেলিব পৰা নাই। এনেও মোৰ চকুটো সৰু যে। শেষত আপোনালোকক কথা এটা কওঁ, ইয়াত যদি আপোনালোকে চাব আহিব বিচাৰে, সোমবাৰ দিনটো বন্ধ থাকে, বাকী 6 দিন আহিব পাৰে। আৰু আপোনালোকে যিমান দূৰৰ পৰা আহিলেও একো চিন্তা কৰিব নালাগে। ইয়াত ৰেষ্টুৰেণ্টো আছে আৰু এয়া গেষ্ট হাউচ আছে। পে' কৰিলে আপোনালোকে ৰাতি থাকিব পৰা যায়। মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজি। আপোনালোকে যদি এতিয়াও ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বাই বাই।